चिराङाव NLFBनि सासे केडार आरो सासे लिंकमेनखौ पुलिसआ हमनो मोन्दों। गोजोन बिटिआर मावफुंनो नागिरनायनि गेजेरावबो बड'लेण्ड हालामाव सानफ्रोमबो मोनसेनि उनाव मोनसे गावग्रा आइजें एबा हाथियार आरो फेग्रा मुवा निसा ड्राग्सफोरखौ बोखांनो हाबोगासिनो दं पुलिस बिफानफोरा। थिग बेबायदिनो मैया थांनाय समाव गोदानै जोनोम जानाय NLFBनि सानै सोद्रोमाखौ चिरां जिल्लानि तालिगाव थानानि सिङाव थानाय सारौमारि गामिनि दैमु नार्जारि अफ्र'एन 24 बोसोर बैसोनि लिंकमेनखौ चिरां जिल्लानि तालिगाव पुलिस थानानि सिङाव थानाय सुदेमपुरि गामिनि इन्द्रजित दैमारि अफ्र'बि इरागदाव 34 बोसोर बैसोनि होननानै सिनायथि मोननाय जादों। পৰহিৰ পৰা স্পেচিফিক আমাৰ ইনপুট আছিলে যে বিশেষকৈ আমগুৰি আৰু ঢালিগাঁও থানা এৰিয়াত দুজন লোকে এনেকুৱা এক্টিভিটি কৰি আছে। NLFBৰ নামত ফাণ্ড ৰেইজিং প্লাছ কেডাৰ নতুন ৰিক্ৰুটমেণ্টৰ কাম তেওঁলোকে কৰি আছিলে। অন দ্য বেচিছ অফ ডেট ইনপুট আমি পৰহিৰ পৰা অপাৰেশ্যন কৰি দুজনক আমি কৰায়ত্ব কৰিছোঁ। তাৰ এজন NLFBৰ হাৰ্ডক'ৰ কেডাৰ আৰু এজন হৈছে NLFB লিংকমেন। তেওঁলোকে বেচিকেলি চিৰাং ডিষ্ট্ৰিক্টত NLFBৰ যিখিনি কাম সেই কামখিনি আগুৱাই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিছিলে আৰু আমাৰ অলৰেডি তেওঁলোকক আমাৰ ৰুণিকাটা PS কেছ নাম্বাৰ 15/21 এই কেছ সংক্ৰান্তত তেওঁলোকক অলৰেডি এৰেষ্ট কৰা হৈছে আৰু এই কেছৰ ইনভেষ্টিগেশ্যন চলি আছে। নাম আছিলে এজনৰ নাম দৈমু নাৰ্জাৰী আৰু এজন হৈ গ'ল ইন্দ্ৰজিত দৈমাৰী। দুইজন NDFB এছৰ লগত আগতে এছ'চিয়েট আছিলে।